निखावरि रायजो राजाफोरनो गानग्रा जोमग्रा सि राननाय हाबाफारि सोरखारि नङै फसंथान बिरांगनानि गसाइगाव महकुमा सिंनि आइजोफोरनि दैदेननाय सोरखारि नङै फसंथान बिरांगनानि बानजायनायजों थांनाय गोलाव समनिफ्राय उन्दै बैसोआव जुलि जानाय दायनि बुथारनाय उन्दै खुदियाफोरखौ खामानियाव बाहायनाय बायदि समाजारि बेरेखा हाबानि हेंथायै सांग्रांथियारि हाबाफारिफोर लाबोदों। बेबादिनो 12 जानुवारि रबिबारखालि सोरखारि नङै फसंथान बिरांगनानि बानजायनायाव गसाइगाव महकुमा सिंनि गुमा हाग्रा खोन्दो ओनसोलनि बरबादानि 1 नं सादरपुर गामिनि रायजोफोरनो गानग्रा जोमग्रा सि राननानै होयो। बिरांगना सोरखारि नङै आइजो फसंथाननि आफादगिरि मृणालिनी डेका कलिता आरो गाहाय नेहाथारि कबिता चौधुरीनि दैदेननाय मोनसे हानजाया सि राननाय हाबाफारिखौ मावफुंनानै होदोंमोन। আমি বিৰংগনা এনজিঅ'ৰ তৰফৰ পৰা সাতপুৰ বৰবাধা অঞ্চললৈকে কিছু আমি কাপোৰ লৈ আহিছিলোঁ। যিখিনি কাপোৰ নেকি আমি ভাবোঁ যে এই দৰিদ্ৰ জনতাক ঠাণ্ডাত কপি থকাতকৈ যথেষ্ট সহায়ক হ'ব বুলি ভাবি আমি অশেষ কষ্ট কৰি কাপোৰখিনি গোটাই পেলাই লৈ আহিছিলোঁ আৰু আশা কৰা মতে আমাৰ খুব ভাল লাগিছে। আমি মানে সফল হ'ব পৰা যেন লাগিছে আজিৰ এই অভিযানটোত। সৰু বাচ্চা তাৰপিছত মহিলা মানুহ পুৰুষ মানে সকলোৱে মানে যাক যিখিনি লাগে কাপোৰ ল'ব পাৰিছে। ইয়াৰ পূৰ্বেও আপোনালোকে এনেকুৱা অনুষ্ঠান কৰিছিলে? ইয়াৰ পূৰ্বেও আমি সত্যপুৰ অঞ্চলত এনেদৰে আমি কাপোৰ বিতৰণ কৰিছিলোঁ। তেওঁলোকে খুব উপকৃত হৈছে। এইবাৰ আমি আৰু অলপ আগুৱাই আহিলোঁ। একদম কোনো বিজুলী ব্যৱস্থা নোহোৱা যথেষ্ট পাহাৰ গাঁৱৰ ভিতৰত বহুত দূৰ ৰাস্তা নাই, তথাপি আমি অতিক্ৰম কৰি বৰ কষ্ট কৰি আহিছোঁ। মানে তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙিছে, আমাৰ যথেষ্ট ভাল লাগিছে। আপোনালোকে এই কাপোৰখিনি ক'ৰ পৰা সংগ্ৰহ কৰিছে? আমি কাপোৰ নিজৰ কাপোৰ কিছুমান দিছোঁ। তাৰপিছত আমাৰ যিখিনি ব্যৱসায়ী প্ৰতিষ্ঠান আছে গোসাইগাঁও অঞ্চলত আমি তেওঁলোকক মানে গৈ পেলাই কৈছোঁ, তেওঁলোকে বিচাৰি উলিয়াই আকৌ আমাক মানে ৰেডি কৰি থৈছে। আমি গৈ লৈ আহিছোঁ কালেকশ্যন কৰি। যথেষ্ট সংখ্যক কাপোৰ দিছে আৰু বহু ব্যৱসায়ীয়ে মানে দিব। Tainom dote. Hey.